কপিছে দেখোন পুখুৰীতে সোমাম দেখোন ফাৰ্ষ্ট টাইম চলাই চাম মানে একো নাজানো এখনো কেনেকৈ লাগে কি গিয়াৰ চিয়াৰ লাগে তো ফাৰ্ষ্ট টাইম আজি এক্সপিৰিয়েঞ্চ এটা লৈ চাম আপোনালোকেও চাওক কেনেকুৱা লাগে চলাবলৈ ঠিক আছে তো আহক নমস্কাৰ সকলোকে মই বিশ্ব আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ আজি আমি আহিছোঁ এটা বেলেগ জেগাত মানে মামাৰ ঘৰত আহিছোঁ অলপ দেখুৱাই দিয়া ঘৰটো আৰু মানে মামাই এখন নতুন গাড়ী পাইছে এটা আঁচনি মানে মেইন আঁচনিত পাইছে এখন চাব পাৰে আপোনালোকে গাড়ীটো হ্যাঁ আৰু কেমেৰামেন আহি থকা এইটো চাই লওক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি 26ৰ অধীনত মেইন বিভাগৰ অসম সেইটো মানে বিভাগৰ আণ্ডাৰত পাইছে গাড়ীটো আৰু আমি আজি এখন চলাই চাম আজিলৈকে মই মানে এনেকুৱা গাড়ী চলোৱা নাই তিনিচকীয়া বা এনেকৈ এপে এনেকুৱা টাইপৰ কোনো গাড়ী চলোৱা নাই সেইবিলাক চলাইছোঁ চাই লওক আপোনালোকে বাগানত চলাইছোঁ বাইক চলাইছোঁ হা আৰু আজি এখন আমি ফাৰ্ষ্ট টাইম চলাম মামাই মানে মেইনটো বিভাগ কেনেকুৱা কোনো কাম নকৰে কিন্তু বাম খেতি যিহেতু আছে বাম খেতি কাম কৰে এইবিলাক দেখিছে আপোনালোকে লাও চাও নিয়ে আৰু শাক পাচলি বহুত লৈ যায় তো চাই লওক আপোনালোকে গাড়ীটো আৰু হা আৰু আজিলৈকে এনেকুৱা গাড়ী চলোৱাটো নাই তো ফাৰ্ষ্ট টাইম চলাই চাম মানে একো নাজানো এখনো কেনেকৈ লাগে কি গিয়াৰ চিয়াৰ লাগে তো ফাৰ্ষ্ট টাইম আজি এক্সপিৰিয়েঞ্চ এটা লৈ চাম আপোনালোকেও চাওক কেনেকুৱা লাগে চলাবলৈ ঠিক আছে তো আহক যাওক বেট যাওক এইটো হৈ গ'ল চাবি ৰং কৰিছোঁ আৰু এডাল চেকেটো আৰু বেগ আৰু এডাল ক্লাছ ইয়াতে লিখাটো আছে এইটো নিউট্ৰেল 1 2 3 4 5টা গিয়াৰ আছে বোলে তো লগাম আৰু এইটোতো চেল্ফ আগৰবিলাকতো বহুত বেয়া আছিলে আজিকালিতো বহুত ইম্প্ৰুভ কৰি দিলে এতিয়া চাওঁ আহক দৰ্জাটো মাৰি দিয়া এতিয়া কৃষ্ণ দেই একো যাতে গৰ্ব নহ'লে হয় আৰু তো ফাইনেলি আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল আগতেতো ৰছী টানিব লাগিছিলে আজিকালিতো চেল্ফতে হৈ যায় তো বলক এইটো দেখিছে আপোনালোকে এইটো নিউট্ৰেল আৰু 1 নম্বৰ ওপৰত দিব কৈছে এইটো দি দিছোঁ বলক গাইজ বেয়া কপিছে দেখোন পুখুৰীতে সোমাম দেখোন ভাই যেনে টাইম দিছে বে বেয়া হিলিছে দেই A few moments later. তো গাইজ মানে এতিয়া কি হ'ল সেলফ আকৌ দিছোঁ ষ্টাৰ্ট নাই হোৱা নহয় তো মানে তেলে নাই নেকি A few moments later. গাইজ আপোনালোকে দেখিছে আমি মানে চলাবলৈ কৈছিলোঁ ইমানে ভাগ্য বেয়া যে মামাই মানে অকণ তেল ভৰাই থোৱা নাই অকণ তেল ভৰাই থোৱা নাই বহুত কষ্ট সেইকাৰণে এতিয়া আমি গৈছিলোঁ সেই ৰাস্তাটোৱে পাৰ নহ'লোঁ এতিয়া আকৌ তেল ঢেলি আনিবলগীয়া হৈছে কেলে এইপিনে হেৰি হ'লে তুমি হেৰি কৰিব নোৱাৰিবা আপুনি কিমান ডাউন দেখিছে হ'ব হা ফাৰ্ষ্ট স্পীড ফাৰ্ষ্ট অলপ পিছত যা তুমি দেখিছে এতিয়া মই কি হৈছে উপায় নাই